হেল্ল' এভৰিৱান, আৰু এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এইটো বনাইছে মোৰ ভণ্টি ননদজনীয়ে মোক দিছে গিফ্ট নতুন বছৰ, কিন্তু ভিডিঅ'টো দিয়া দেৰি হৈছে। ভাবিলোঁ আপোনালোককো দেখাই দিওঁ কেনেকুৱা লাগিব। চ' নিজে হাতে কৰা কুৰ্চা কৰা বেগ মোৰতো বিৰাটেই পচন্দ হৈছে, আৰু লগতে ৰঙা কালাৰটো মোৰ ফেভৰেট হয়। ভাবিলোঁ আপোনালোকক, আৰু প্লাছ যিহেতু তাই বনাইছে এখন টেবুল ক্লথ, এই টেবুল ক্লথটো আপোনালোকক কেনেকুৱা লাগিছে মোক জনাব। মোক কিন্তু বিৰাটেই ভাল লাগিছে। এইখন মোলৈ বনোৱা নাই, কোনোবা এজন কাষ্টমাৰে তাইক বনাবলৈ অৰ্ডাৰ পাইছিলে, তাই বনালে। মোৰো কিন্তু বিৰাটেই পচন্দ হৈছে। ভাবিছোঁ এখন মোকো তাইক বনাবলৈ ক'ম মোৰ কাৰণে। আৰু দুটামান বস্তু বনাইছে, আপোনালোকক দেখাই আছোঁ। তাৰপাছত বনাই আছে এখন স্কাৰ্ফ মাৰফলা। মোলৈও এখন তাই বনাবলৈ দিছোঁ তাইক। এখন হোৱাৰ পাছত আপোনালোকক সেইখনো মই দেখাম। তাৰপাছত মোৰ কিন্তু এইটো বস্তু বহুত ভাল লাগিছে। মোৰ এইটোৰ মানে বেগটো ডিজাইনটো বহুত ভাল লাগিছে। আৰু তাই সৰু সুৰাকৈ বনাইছে এইটো এটা পাৰ্চ। এই পাৰ্চটো কেনেকুৱা লাগিছে আপোনালোকক জনাব। হাতেৰে কৰা যিহেতু বস্তু, যিকোনো বস্তু এটা হাতেৰে কৰাৰ পাছত এটা বেছিয়ে মৰম লাগে। আৰু বনাইছে এখন হাতমোজাযোৰ বহুত ভাল লাগিছে। এইযোৰ বনাইছে তাই নিজৰ ল'ৰাটোলৈ। চ' ভাবিলোঁ ময়ো পিন্ধি চাওঁ, নতুনকৈ বনাইছে। মোৰ কিন্তু বিৰাটেই পচন্দ হৈছে হাতমোজাযোৰ। চ' ভাবিলোঁ এযোৰ মোকো বনাই দিবলৈ কৈছোঁ। আৰু যিহেতু ঠাণ্ডা যাবলৈ হ'ল, কিন্তু কিছুমান বস্তু ভাল লাগে, আৰু এইবোৰ বস্তু কেতিয়াও বেয়া নহয়। যদি আপোনালোকক লাগে এটা কমেণ্ট কৰিব। আৰু লাষ্টত আকৌ দেখাইছোঁ বেগটো, যদি কাৰোবাক লাগে মোক ক'ব পাৰিব।